অসুন সোণালী লৰাৰীৰে ধেমালি গলা কিয় পাহৰি অসুন সোণালী লৰাৰীৰে ধেমালি গলা কিয় পাহৰি আজিও দেখোন দেখা নাই খবৰ খাতিও পোৱা নাই আজিও দেখোন দেখা নাই খবৰ খাতিও পোৱা নাই মজা বঢ়িয়া আৰু মজা লাগিছে এইটো কণ্টিনিউ কৰ এতিয়া বন্ধুজি মাল চাল খাই কিনে নজৰিলে কি কৰিবি এতিয়া ৱাইন শ্বপ বন্ধ হৈ গ'ল না এতিয়া সগুণৰ নেকি এনেই শুকাই আছো মাল পাবলৈ নাই খাবলৈও নাই উপায়ো নাই অলপ পিছত মানে এতিয়া 10টা বজালৈকেতো 12 ঘণ্টামান ৰখিব লাগিব ইমান দূৰলৈকে নাই চাগে টোপনি গুচি যাম চাগে খানা বিচাৰি আনিলোঁ কিন্তু খাবও নোৱাৰিলোঁ চাহ এনেই চাহ নাই কৈ দিছোঁ চাহ শুকাই আছো কালি কাম হেভিকে বমি কৰি যোৱাকে বাৰ ক'ব নোৱাৰো এতিয়া 4টা বজাত 4টা বজাত যাম আগৰ যাব ঘূৰিম মাল আনিছিলোঁ কিন্তু ফুলি মালটো নেপালোঁ মানে চালু মালটো পালোঁতো দোকানী মালটো পালোঁ এইটো মানে ভাল নহ'ল মানে আমাৰ পোৱালীয়ে বোলে আজি কি হ'ল একেলগে ইমান ডাঙৰ আইনা এটা লাগি আছে আইনাটাকে খুলি আছে মই ক'লো কি কৰিছোঁ ভাই বোলে এনেকুৱাকৈ দেখাই মানে বাথৰুম যাম বোলে বাথৰুম আইনাৰ পিছফালে নাথাকে নহয় এইডাল আইনাৰ চাচোন আইনাটোকে খুলি আছে কি কৰিছ ভাই বোলো এনেকুৱা কৈছে এনেকুৱা মানে বাথৰুম যাম বোলে আইনাৰ পিছফালে বাথৰুম নাথাকে নহয় বাথৰুম বোলো সেই বোলে আছে বোলে দেখাই ল'ব কি হ'ল বোলো নেজানো বোলে গভৰ্ণমেণ্ট নাই পোৱা বোলে আইনাটোকো বাথৰুম নিশিয়াই দেখি পাইছোঁ শুৱাই দিছোঁ এতিয়া পিছফালে শুই আছে অলপ পাছত সাৰ পাব আৰু লুকাই আছে আপোনালোকে চাই থাকক ৰাতিপুৱা ব্লগ এটা দিম আমি এটা জেগা মানে বহুত ভাল জেগা এটা মানে যাম বুলি মানে আহিছোঁ আৰু সেইটো জেগাত যাম ভাল ব্লগ এটা দিম আৰু আমাকো ভাল লাগিব আৰু আপোনালোককো ভাল লাগিব চাই কিনে ভাল লাগে আপুনি জেগাটো যদি ভাল লাগে আপোনালোক আহি নিজে এনজয় কৰিব পাৰিব আৰু সেইটোৱে আৰু লোকেশ্যনটো দি দিম আৰু কিন্তু বহুত মজা জেগা কিন্তু লাইক এটা মাৰি দিবি আৰু দেই বেছিটো যেনিবা চলাই দিছোঁ কিন্তু ঠাণ্ডা হোৱা নাই যদি ঠাণ্ডা হোৱা নাই চান ইমান গৰম লাগি আছে মোক হে বন্ধু 3 দিন তোর বাড়ি গেলাম দেখা পাইলাম না বন্ধু 3 দিন তোর বাড়ি গেলাম দেখা পাইলাম না বন্ধু 3 দিন আৰু রোল নেকি 3 দিন না 3 জন 3 দিন মুন্না আচ্ছা এলো নেকি ইমান গলে নেকি মিউজিকটো ষ্টাৰ্ট হোৱাই নাই আপুনি গানে বন্ধ কৰিলে মানে গইটো কালি নতুন ললি নেকি কি কৰি আছা খুলি যাম আপেলৰ নেকি আপেল ওয়াচ অত আপেলৰ পটাকে লগ অকল ন আপেলৰ পটাকে লগ এটা কি ফ্ৰী দিছে নি 15 Pro লগতে এটা 15 Pro লোৱা নাই জানো হেৰি ডিসকাউন্ট আছে কেইটামান দিব পৰিলে নেকি ডিসকাউন্ট আছে এনে এইটো অকল কিনিলে কিমান পৰে এনে 27000 এটা এইটো 15 Pro লগতে ফ্ৰী দিছে নেকি কিমান এক্সট্ৰা পইচা কিমান পৰিলে এক্সট্ৰা পইচা 20000 এবিলাক 7000 মাপ নেকি এইটো হসা কথা বুলি নাভাবিলে হয় ইয়াৰ ৰেটটো হসা কথা বুলি নাভাবিলে হয় এটা সার্চ কৰি চালে বলছো
ব্লেক কালাৰ হয় দুটা ভেৰিয়েণ্ট আছে ৰাউণ্ডটো নোলাই নি ইয়াতে ৰাউণ্ডটো নাই ইয়াত আছে ক'ত কেনে ওলায় এই হেৰিটো ঘূৰাব লাগে চুইচটো কোনটো পকাব লাগে নোলাই দবাবিলাক ট্ৰাই কৰিছোঁ ৰ নহ'লে কেনেকৈ গম পাম ন অৰিজিনেল নে ডুপ্লিকেট ন আমি গাঁৱলীয়া মানুহ হয় না পকাব দিছে পকাই চাম নোলালে ডুপ্লিকেট হয় না অৰিজিনেল নিকা লগা নাই নহয় এইটো মোবাইল ছেটিং এটা আছে আপডেট পাই আছে মানে আপডেটটো কৰি দিলে আহি যাব ফেকু দি আছে ৰে এইগিলা 1500 টকা দি লৈছে কেলে আপেলৰ বুলি কৈ দিছে অৰিজিনেল নিকা লগা নাই তাকেহে মই এতিয়া এই বস্তুটো দাঙিবলৈহে মন গৈছে আৰু এইটো যে এই বস্তুটো দাঙিবহে মন গৈছে আৰু এনেকৈ দেই স্কিন লগ লাগি গ'ল নেকি স্কিন লগ লাগি গ'ল নেকি এইটো কোনটো এইটো স্কিলত লাগি এইটোৱেতো অৰিজিনেল বস্তু না তো এতিয়া টাইমো বেছি নাই এতিয়া অলপ ওলাই যাব লাগিব মানে গম পাই গ'লো মানে আচ্ছা একদম অমিজ কৰি লিখা লাগিছে নেকি আপোনালোকে যদি ভিডিঅ'টো ভাল লগা নাই ন হ'লেও লাইক এটা মাৰি দিব দেই